ৰাজ্যপাল পুৰোহিতে হামৰেনলৈ আহি জিলাৰ সাহসীয় নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ'ল। MLAADS টকাৰে পথ নিৰ্মাণৰ সংবাদ, পথৰ ওপৰত পথ। দেনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। মই সঞ্চয়িতা তৰণপিয়ে। এতিয়া আহিছো প্ৰথমটো বাতৰিলৈ। অসমৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে এদিনীয়া ভ্ৰমণসূচীলৈ পশ্চিম কাৰ্বি আংলঙৰ হামৰেন চহৰত উপস্থিত হ'ল। সাধাৰণতে আন VIP তথা VVIP অহাৰ দৰে হেলিকপ্টাৰত নহয়, একাবেকা পাহাৰীয়া পথেৰে আহি উপস্থিত হ'ল হামৰেনৰ চাৰ্কিট হাউচত। এসময়ত পশ্চিম কাৰ্বি আংলঙৰ হামৰেন চহৰক পাণ্ডৱ বৰ্জিত স্থান হিচাপে গণ্য কৰি আহিছিল VIP তথা VVIP সকলে। যদিও অসমত বিজেপি চৰকাৰ হোৱাৰে পৰা এই ক্ষেত্ৰত ক'বই লাগিব কিছু অনন্য হৈছে। এতিয়াৰ পৰা পিছপৰা জিলাখনৰ হামৰেন চহৰৰ সম্পৰ্কে সকলো VIP তথা VVIP দৃষ্টিভংগী নিশ্চয় সলনি হ'ব ধৰিছে, তাক ক'বই লাগিব। ইয়াৰ মাজতে ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে এক অনন্য উদাহৰণ দাঙি ধৰিছে। স্থল পথেৰে সাধাৰণতে প্ৰায় সকলো VIP তথা VVIPৰ বাবে ভয়ংকৰ যেন গণ্য কৰা একাবেকা পাহাৰীয়া পথেৰে ৰাজ্যৰ ৰাজ্যপাল পুৰোহিতে সাধাৰণ লোকৰ দৰে খলাবোমা পথৰ জোকাৰণি খাই পাহাৰীয়া চহৰ হামৰেনত উপস্থিত হ'ল। ৰাজ্যপাল গৰাকীৰ এই আগমনত অতি উৎফুল্লিত পাহাৰৰ জনগণে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল পুৱাৰে পৰা। এটা সময়ত অপেক্ষাৰ অন্ত পৰিল। ৰাজ্যপালৰ গাড়ী তথা তেখেতৰ কনভয় গাড়ীসহ চাইলেন্সাৰৰ শব্দৰে পাহাৰত নীৰৱতা ভংগ কৰি উপস্থিত হ'ল হামৰেন চাৰ্কিট হাউচত, য'ত তেখেতৰ হাজাৰ হাজাৰ গুণমুগ্ধসকলে লগত সাংস্কৃতিক দল সাজু কৰি থিয় হৈ আছিল। ৰাজ্যপাল গৰাকী আহি পোৱাৰ লগে লগে বিভিন্ন সাংস্কৃতিক দলৰ দুহুই দিসকলে হাতে হাতে লৈ থকা ঢোল বজাই ঢোল বাদনেৰে জনালে উষ্ম আদৰণি। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি পোহৰে প্ৰথমে জনালে আদৰ সম্ভাষণ। তাৰ পিছত অধ্যক্ষ হৰেণ সিং বে আৰু কাৰ্যবাহী সদস্যসকলে এজনৰ পিছত এজনকৈ ফুলাম কাৰ্বি পোহৰে জনালে সম্ভাষণ। তাৰ পিছত পৰিষদৰ সাহসীয় দলৰ নেতৃবৰ্গৰ তথা বিভাগীয় আমোলাবিলাকৰে কাৰ্বি আংলঙৰ বিভিন্ন উন্নয়নমূলক দিশৰ ওপৰত পৰ্যালোচনাত মিলিত হয় ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতে। ৰাটিছ ৰংফাৰ আৰু জাছন ইংহিৰ ৰিপৰ্ট, কাট নিউজ। এইখন কাৰ্বি আংলঙত কি যে নঘটে। গড়কাপ্তানি নামৰ বিয়োগীম চৰকাৰী বিভাগটোৱে কেইবা লাখ টকা ব্যয় কৰি পথ নিৰ্মাণ কৰাৰ পিছত সেই একেটা পথতে পুনৰ চলি আছে পথ নিৰ্মাণৰ কাৰ্য। এইবাৰ MLAADS তথা বিধায়কৰ আঞ্চলিক উন্নয়ন স্কিম 2016 আৰু 17 বৰ্ষৰ পুঁজিৰে নিৰ্মাণ হ'ব উক্ত পথ। পথ নিৰ্মাণৰ লগে লগে সকলোৱে দেখাকৈ আঁৰি থৈছে চাইনবোৰ্ড। হয়, আপুনি ঠিকেই দেখিছে আৰু শুনিছে। বিধায়কৰ আঞ্চলিক উন্নয়নৰ পুঁজিৰ অধীনৰ 2 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব 1 কিলোমিটাৰ পথ। দেওপানী পৰিষদ সমষ্টিৰ অন্তৰ্গত চিলনিজান চাৰপুৰা বে গাঁৱৰ পৰা কানিয়া ইংটি গাঁৱৰ মাজত 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কাৰ্য চলি আছে। ৰাইজৰ বাবে এয়া বৰ ভাল খবৰেই আছিল। কিন্তু আশ্চৰ্যৰ কথা হৈছে, যি পথ ইয়াৰ আগতে গড়কাপ্তানি বিভাগে যথেষ্ট বহল আকাৰত পথটিৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হৈছিল, সেই একে পথৰ ওপৰতে বিধায়কৰ আঞ্চলিক উন্নয়নৰ পুঁজিৰ ধন ব্যয় কৰি পূৰ্বৰ বহল পথটিক ঠেক কৰি খান্দি ইতিমধ্যে বালি শিলগুটি পেলোৱাৰ কাম আৰম্ভ কৰা হৈছে। নিলিপ ব্লক উন্নয়নৰ অধীনত পথটিৰ এই নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ আগতে ব্লক উন্নয়ন কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা আৰু BDO স্বয়ং পৰিদৰ্শন কৰি এইদৰে নিৰ্মাণৰ যুক্তিযুক্ততা আৰু কামৰ নমুনা চাব লাগে বুলি অঞ্চলটোৰ ৰাইজে দাবী কৰাৰ লগতে একাংশ সচেতন ৰাইজে আশংকা কৰিছে, কম কাম কৰি অধিক মুনাফা আদায়ৰ উদ্দেশ্যৰে এইদৰে পথ নিৰ্মাণৰ অজুহাতত ধন অপব্যয় কৰিবলৈ ওলোৱা নাইতো নে এয়া ঠিকাদাৰ বিষয় কৰ্মচাৰীৰ মিলি ভকত। বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। দেনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা। নতুনকৈ স্থাপন হোৱা দেনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবেলি হৈছে দ্বিতীয় নৱাগত আদৰণি সভা।
নৱাগত আদৰণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত কাৰ্বি লামেট আমাৰ সভাপতি সুৰেন ক্ৰামছা, কাৰ্বি পৰিষদৰ সচিবালয়ৰ যুটীয়া সচিব ধনেশ্বৰ ইংটি, অসমৰ প্ৰাক্তন কৰ সহকাৰী আয়ুক্ত তেনজিং ইংটি, বিদ্যালয়ৰ পৰিচালনা কমিটিৰ অমৰ কৃষ্ণ ক্ৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ছাত্ৰ ছাত্ৰীসকলৰ আদৰণি সমবেত সংগীতেৰে দিনজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰে। লামেট আমাৰ সভাপতি সুৰেন ক্ৰামছাই নৱাগতক উদ্দেশ্যি দিয়া ভাষণত এতিয়াৰে পৰা ভালদৰে অধ্যয়নত গুৰুত্ব দি ভৱিষ্যত শিক্ষা জীৱনক আগুৱাই নিয়াৰ পৰামৰ্শ কৰে। কাৰণ ভাল আৰু অধ্যয়ন পুষ্ট শিক্ষাহে ভৱিষ্যতে ভাল কেৰিয়াৰ গঢ়াত উঠাই নিব। উল্লেখ্য, সভাৰ মাজে মাজে নপুৰণি ছাত্ৰ ছাত্ৰীসকলে নানান গীত নৃত্য পৰিৱেশন কৰি অনুষ্ঠান সাৰ্থক আৰু আকৰ্ষণীয় কৰি তোলাৰ লগতে সকলোকে আপ্লুত কৰে। দেনগাঁৱৰ পৰা ৰবিন বে, কাট নিউজ। আমাৰ পাকঘৰৰ হিন্দী খান্দি চোৰে নিতো নি আছে আমাৰ মূল্যৱান সামগ্ৰী। খবৰ নাই গৃহস্থৰ। হয়, কাৰ্বি আংলঙৰ বালি অবৈধভাৱে খান্দি নিতো ৪-৫ টকৈ বালি ভৰ্তি ট্ৰাক কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ বন বিভাগৰ নাকৰ আগেদিয়ে সৰকাই নি আছে ডিমাপুৰলৈ। এই মহা অভিযোগ আনিছে সচেতন আৰু দূৰদৰ্শী একাংশ প্ৰত্যক্ষদৰ্শীয়ে। বৰ্জন পৰিষদ সমষ্টিৰ অন্তৰ্গত দিলাই নৈ 0 পইণ্ট আৰু হিডিপি নৰ এলেকাৰ পৰা অবৈধভাৱে বালি খান্দি ট্ৰাকে ট্ৰাকে ডিমাপুৰলৈ প্ৰতিদিনে চালান হৈ আছে বালি। সাধাৰণ ৰাইজক দেখুৱাই বিয়াগুম বন বিভাগটোৰ শ শ হাজাৰ হাজাৰ বনৰক্ষীৰ অতন্ত্ৰ পহৰাৰ মাজত কেনেকৈ এনেদৰে ট্ৰাকে ট্ৰাকে বালি ট্ৰাক সৰকাই নিব পাৰিছে। সাধাৰণতে নীতি বহিৰ্ভূতভাৱে বালি মহলৰ অনুমতিৰ বাবে বন বিভাগ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে কিমান তাঁত বাতি কৰিলেহে সম্ভৱ অথবা সম্ভৱ নহবও পাৰে। কিন্তু নৈদতী কাষৰীয়াত অবৈধ বালি মহলৰ পৰা নিতৌ ৪-৫টা বালি ট্ৰাক যে এনেদৰে ওলাই গৈছে ডিমাপুৰলৈ, এয়া কেনেকৈ সম্ভৱ? একাংশ সচেতন ৰাইজৰ অভিযোগ মতে একাংশ বনকৰ্মীৰ সৈতে বিষণ বুজাবুজিৰে এনে অবৈধ কাৰ্য সম্পাদন কৰি আহিছে চোৰাং ব্যৱসায়ীসকলে। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং কেতিয়াবা সেই সমস্থান পৰিদৰ্শন কৰিছেনে? সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। SMV Motors. All types of Hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup, list of facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB, Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products.
and grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব নিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এটি আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আছো বাতৰি মজিয়ালে বুকাজান বিধানসভা সমষ্টিৰ 25 নং নিলিপ পৰিষদ সমষ্টিত যোৱা বুধবাৰে উদ্বোধন কৰা হয় বিজেপি নিলিপ ব্লক মণ্ডলৰ স্থায়ী কাৰ্যালয় নতুন কাৰ্যালয়ৰ উদ্বোধন কৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন সদস্য ৰতন ইংটিয়ে কাৰ্যালয় উদ্বোধনী অনুষ্ঠানৰ উপলক্ষে অনুষ্ঠিত সভাত পণ্ডিত দীনদয়াল উপাধ্যায় কন্যা বিস্তাৰক যোজনাৰ সন্দৰ্ভত আলাপ আলোচনা কৰা হয় উল্লেখ্য উক্ত সভাত মুখ্য অতিথি ৰতন ইংটিৰ উপৰিও কাৰ্বি আংলং বিজেপি মৰ্চাৰ সভাপতি ৰবীন ৰংপিকে ধৰি অনেক গণ্যমান্য ব্যক্তিসকলে সভাত উপস্থিত থাকে ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষৰ চৰকাৰী বাসভৱনৰ কাষত চূড়ান্ত অৱহেলিতভাৱে পেলাই ৰখা কাৰ্বি জননায়ক ষ্টেমছন সিং ইংটিৰ পাৰ্কত আনকি ছাইনবোৰ্ডো আছিল একেবাৰে উবলি যোৱা অৱস্থা বিষয়টো কাট নিউজৰ যোগে বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছত যেনিবা পৰিষদৰ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হ'ল উৱলি যোৱা পুৰণি ছাইনবোৰ্ডৰ ঠাইত নতুন ছাইনবোৰ্ড আৰি দিলে যদিও পৰিষদৰ কৰ্তৃপক্ষই পাহৰিলে পাৰ্কখনৰ ভিতৰখন চাফ চিকুণকৈ ৰখাৰ কথা বাৰিষা কালত এদিন বন জংঘল চাফা কৰি মাহটো চাফা নকৰিলে কি দশা হ'ব পাৰে হেয়াটো সকলোৱে জানে পাৰ্ক চাফ চিকুণৰ বাবে নিয়োগ কৰা কৰ্মচাৰীসকলক কেৱল মাহেকৰ বেতন আদায় দিলেই জানো কৰ্তব্য সমাধা কৰা হয় আমাৰ কাট নিউজৰ সাংবাদিকে পাৰ্কত আজি গৈ উপস্থিত হওঁতে বন জংঘলেৰে আবৃত পাৰ্কখনহে পৰিলক্ষিত কৰে বিশেষ একো পৰিৱৰ্তন পৰিলক্ষিত নহল কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে মংগল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ বুকাজানৰ বৰপথাৰত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ ধনচেৰি নৈত উঠি আহিছিল মৃতদেহটো বৰপথাৰ আৰক্ষীয়ে অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হৈছে ডিফু অসামৰিক চিকিৎসালয়লৈ ব্যক্তিজনৰ আনুমানিক বয়স 35 বছৰ হ'ব বুলি অনুমান কৰিছে আৰক্ষীয়ে অৱশ্যে উদ্ধাৰ হোৱা মৃত ব্যক্তিজনৰ চিনাক্ত এতিয়ালৈকে কৰিব পৰা হোৱা নাই আজিকালি ব্যক্তিৰ মৰণো যেন বৰ সুলভ হৈ পৰিছে কেইসপ্তাহমানৰ আগতে দেওপানী নৈ কাষৰ বালি মহলৰ ওচৰত উদ্ধাৰ হৈছিল এটা মৃতদেহ বালিপথাৰ বৰসিং ৰংপি গাঁৱৰ নিবাসী সহজ সৰল আৰু নিৰীহ মজাৰ ৰংপিয়ে অচিনাকি এদল মানুহক এঘৰৰ মানটো দেখুৱাবলৈ গৈ প্ৰায় 15 দিনৰ ভিতৰত দেওপানী নৈৰ বালি মহলৰ ওচৰত মৰি পৰি থকা অৱস্থাত উদ্ধাৰ হৈছিল এই কিছুমান ঘটনালৈ চাই সমগ্ৰ বুকাজান এলেকাত আৰক্ষী প্ৰশাসনৰ আৰত সাংঘাতিক এটা দুষ্ট চক্ৰই অহৰহ অশুভনীয় কাৰ্য সংঘটিত কৰি থকাৰ সন্দেহ কৰিছে একাংশ সচেতন মহলে বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে মই সঞ্চয়তাই অসমীয়া প্ৰাইম টাইমৰ পৰা বিদায় লৈছো ধন্যবাদ